কি ক'ব এই সন্দৰ্ভত কোনে কেনেকৈ কি ঘটনাটো ঘটিছিল? মোক এজন আপোনালোকৰ সাংবাদিক বন্ধুৱে মোলৈ ফোন কৰে প্ৰায় 12টামান বজাত আৰু মোক ক'লে যে এনেকৈ নাহৰপুতি বাঘ এটা হত্যা কৰিছে বুলি কৈছে টেঙানীত। মই বোলো টেঙানী ক'ত? বোলে দীঘলী মাজগাঁও তেনেকৈ ক'লে। তাৰপিছত মই বোলো ঠিক আছে, তুমি আৰু সবিশেষ কিবা জানা নেকি? বোলে নাই, মই সিমানটোকে জানিছোঁ, আপোনাক কোনোবাই ফোন কৰিছে নেকি? তেতিয়া কৈছে মোক তাৰ পৰা কোনো লোকেল মানুহে ফোন কৰা নাই আৰু মই একো নাজানো। ঠিক আছে, মই ইমিডিয়েট গৈ আছোঁ। আৰু অৰ্থাৎ মই গ'লোঁ, মোৰ ষ্টাফ লগত লৈ পেলাই মই গুচি গ'লোঁ, দীঘলী মাজগাঁৱত গ'লোঁ। দীঘলী মাজগাঁৱত গৈ বদন গগৈ বুলি যিজন গাঁওবুঢ়া আছে তেখেতৰ ঘৰত সোমালোঁ আৰু তেখেতৰ লগত যোগাযোগ হোৱাত তেখেতে ক'লে যে ব'লক যে আমুক জেগাত দীঘলী মাজগাঁৱৰে এটা অংশত মানে গড়াৰ তলত তেখেতে মোক দেখুৱালে। দেখুৱাৰ পিছত মই বোলো ডেড বডিটো ক'ত? বোলে ডেড বডিটো নাই। তাৰপিছত দেখিছোঁ অলপ মাটি খান্দি থোৱা আছে। তেতিয়া মই ওচৰ গৈ পালোঁগৈ, এইটো ডেড বডি পুতি ৰাখিছে। তাৰপিছত তেনেকুৱাতে আমাৰ লগত OC বৰপথাৰ থানাৰ OCও আছিলে, OCও তেখেত গৈ আছে আৰু OC আৰু মই সহযোগত গাঁওবুঢ়াৰ সহযোগত এইটো মানুহৰ লগত লৈ আমি খান্দিলোঁ। খান্দি পেলাই আমি